वक्त की बड़ी खबर आप जान लीजिए। कोरोना संक्रमण का नया आंकड़ा सामने आ गया है देश में, और नया आंकड़ा क्या है ये भी आप जान लीजिए। लगातार केसेस सामने हैं, लेकिन आपको बता दें कि मरने वालों का आंकड़ा 1000 को पार कर गया है देश में। आज रात 12 बजे से पूरे देश में, ध्यान से सुनिए, पूरे देश में आज रात 12 बजे से संपूर्ण देश में संपूर्ण लॉकडाउन होने जा रहा है। ভয়াবহ পৰিস্থিতি কাৰণ অসমত কোভিড-19 এতিয়া ভয়ংকৰ সংক্ৰমণ আৰম্ভ হৈছে। 48 ঘণ্টাত 16 জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। দিল্লীৰ 4 জন সহ অসমৰ 20 জন লোকৰ দেহত বৰ্তমান কোভিড-19 পজিটিভ ধৰা পৰিছে। জামালুদ্দিনৰ দেহত কৰোনা ধৰা পৰাৰ পাছতে পুনৰ 15 জনৰ দেহত এতিয়া ধৰা পৰিছে কৰোনা ভাইৰাছৰ বীজাণু। আৰু নতুনকৈ ধৰা পৰা আটাইকেইজনেই গোলাঘাট জিলাৰ বুলি জানিব পৰা গৈছে। নতুনকৈ আক্ৰান্তসকল হৈছে মেৰাপানীৰ ইয়াকুব আলী, 51 বছৰীয়া ইয়াকুব আলী, তেওঁৰ দেহত জেছমিনা বেগম, সালেহা বেগম, দেৰগাঁৱৰ ৱাহিদা বেগম, আনোৱাৰ হুছেইন, গোলাঘাট মৰঙীৰ দম্পতি এলিনা বেগম আৰু হাইদৰ আলী। যোৰহাটৰ পৰীক্ষা अरे तय कथा तो लाली जे आसो ना आ रसन तई लकडाउन समय आहिली केने जितु बुझिसु চৰকাৰে বাৰম্বাৰ আহ্বান জনাইছিলে যে তেনেকুৱা যদি কোনো ব্যক্তি আছে এই জনসমাগমৰ পৰা অহা, নিজে আহি তেওঁলোকে কওক সেইখিনি কথা, তাৰপিছত তেওঁলোকে কোৱাৰেণ্টাইন কৰক। কোনো ধৰণৰ নীতি নিৰ্দেশনা তেওঁলোকে মানা নাছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কৰা এই ভুলৰ কাৰণে এতিয়া ৰাজ্যবাসীয়ে ভুগিব লাগিব। নিশ্চিত আৰু এই মুহূৰ্তত আপোনালোকে পলাই আছে নহলে কিনো কলকচোন চাৰিওফালে পুলিচ ঘৰতো বিচাৰি গৈ আছে। বিচাৰিবই তোক মাৰিবলৈ বিচৰা নাই, তোক বচাবলৈহে বিচাৰি আছে। জানো মাৰিবলৈ বিচাৰি থকা নাই, কিন্তু মোৰ গাত ভাইৰাছ নাই, বিশ্বাস কৰ। চাৰে ইয়াত বিশ্বাসৰ কথা আহি নপৰে। তোৰ গাত ভাইৰাছ আছে নাই তই কেনেকৈ জানিবি? নিজকে একেবাৰে ডক্টৰ বনাই লৈছ। তই এনেকৈ পলাই ফুৰাতকৈ এবাৰ টেষ্ট কৰাটো কি অসুবিধা? টেষ্ট কৰাৰ একো অসুবিধা নাই। তেনেহ'লে চা দোস্ত, মোৰ গাত ভাইৰাছৰ কোনো চান্সে নাই, তাতে মিছাতে টেষ্ট কৰাৰ কি দৰকাৰ? বুজিছো, ই কোৱাৰেণ্টাইনত থাকিবলৈ ভয় কৰিছে। আবে য'ত নেকি মই যোৱাই নাছিলো তাতে মিছাতে 14 দিন কিয় বন্ধ হৈ থাকিব লাগে কচোন? কিন্তু তই শুন, তোৰ গাত ভাইৰাছ আছে নাই ডক্টৰে ক'ব। আৰু 14 দিন কোৱাৰেণ্টাইনত থাকিলে যেনিবা কি অসুবিধা? তোৰ লগত 10টাৰ জীৱনটো বাচিব। মানে তহঁতে কি ক'ব বিচাৰিছ? মোৰ গাত ভাইৰাছ আছে? তোৰ গাত ভাইৰাছ আছে নাই নাজানো, কিন্তু তই এইবোৰ ভাল কাম কৰা নাই। অচাচোন, এফালে ডক্টৰ, নাৰ্ছ, চৰকাৰখনে এটা মানুহ বচাবলৈ দিন ৰাতি এক কৰি আছে, আৰু ই 10টা মানুহ মাৰিবলৈ পলাই আছে। তহঁতৰ দৰে জনা বুজা মানুহবোৰে এনেকুৱা কাম কৰিবলৈ লাজ পাব লাগে। তোক আছে বেয়াকৈ ক'বলৈ মোৰ বেয়া লগা নাই। তই কোৱাৰেণ্টাইনত থাকিবলৈ ভয় কৰ নহয়? তোৰ এই দোস্তি কেতিয়া কামত আহিব? আৰু এতিয়াতো আমি সকলোৱে কোৱাৰেণ্টাইন হ'ব লাগিব।